এজন ফুটবলাৰৰ ছবি কিলিয়ান এমবাপে ক্ৰোৰ হ'ল তাৰ কিমান 1 বছৰৰ ইনকাম এইবিলাক হৈ নাযাওঁ এইটো ছোট সময় হোৱা নাই তেতিয়াহ'লে আমাৰ এজন স্কলাৰ আছিল ইমাম গাজ্জালি বুলি কয় ফাৰ্ষ্ট নহয় গোটেই ৱৰ্ল্ডৰ ভিতৰত হায়েষ্ট চেলাৰী পোৱা মানুহ স্পৰ্টছত তেওঁ হ'ল কিলিয়ান এমবাপে তাৰ বছৰৰ ইনকাম কিমান শুনিব আমি ইয়াতে 230 জন গাৰ্জেন আছোঁ এই 230 জন গাৰ্জেনৰ 14 গোষ্ঠী 100 বছৰ ইনকাম কৰিলেও তাৰ 1 মাহৰ দৰমহা নহ'ব ইতিমধ্যে আমি সকলোৱে জানোৱেই যে আমাৰ শিক্ষা ব্যৱস্থাটো ছাত্ৰ শিক্ষক আৰু অভিভাৱক মিলিহে সম্পূৰ্ণ হয় সেই উদ্দেশ্য আগত ৰাখি আজি আমি আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল খাৰুপেটীয়াই দ্বিতীয়বাৰৰ কাৰণে 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল আৰু তেওঁলোকৰ গাৰ্জেনসকলক লৈ এখন অভিভাৱক সভা অনুষ্ঠিত কৰা হৈছে ইয়াতে যিহেতু আৰু 3 মাহ পিছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে অহা 100টা দিনত কি কাৰ্যসূচীৰে আগবাঢ়িব কেনেকুৱা ষ্ট্ৰেটেজিৰে আগবাঢ়িব এই গোটেই বিষয়বিলাক পুংখানুপুংখভাৱে আলোচনা হয় আৰু ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলক সন্মুখত ৰাখি তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিয়া হয় আৰু এইটো কৌশল আমি আগৰ পৰাই ব্যৱহাৰ কৰি আহিছোঁ এই কাৰণে যাতে আমাৰ সন্মুখত আহিবলগীয়া পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা উন্নত মানৰ ফলাফল প্ৰদৰ্শন কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি আজিৰ এই সভা অনুষ্ঠিত কৰা হৈছে আমাৰ সৰ্বমুঠ 10ম আৰু দ্বাদশ মিলি প্ৰায় 230 জন ছাত্ৰ আৰু 230 জন ছাত্ৰৰ সৌভাগ্যৰ বিষয়টো হ'ল 230 জন অভিভাৱকে আমাৰ সভাত উপস্থিত আছে সকলোৱে অত্যন্ত মনোযোগেৰে গোটেই কথাবোৰ শুনিছে আৰু বিগত বৰ্ষবোৰৰ দৰে এইবিলো আমাৰ বিদ্যালয়ৰ এটা অতি উন্নত মানৰ ফলাফল হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি সকলো অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ